যোৱা মাহৰ ২২ তাৰিখ অৰ্থাৎ ২২ জুলাইৰ দিনাখনেই চন্দ্ৰয়ান দ্বিতীয়ই ভাৰতৰ এডোখৰ সৰু ঠাইৰ পৰা চন্দ্ৰলৈ নিজৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু আগষ্টৰ ২০ তাৰিখে এই চন্দ্ৰয়ান দ্বিতীয়খনে চন্দ্ৰৰ অৰ্বিটত প্ৰৱেশ কৰিবলৈ সক্ষম হয় আৰু কোৱা হৈছে যে ছেপ্টেম্বৰৰ ৭ তাৰিখৰ ভিতৰত অৰ্থাৎ চন্দ্ৰয়ান দ্বিতীয়ই চন্দ্ৰৰ দক্ষিণ মেৰুত এডোখৰ ঠাইত অৱতৰণ কৰিবলৈ চেষ্টা চলাব। কিন্তু দক্ষিণ মেৰুতে কিয়? বৈজ্ঞানিকসকলে চন্দ্ৰৰ দক্ষিণ মেৰুক লৈ কিয় ইমান ব্যস্ত হৈ পৰিছে? হে গাইজ, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটি নতুন ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে চন্দ্ৰয়ান দ্বিতীয়ৰ দ্বাৰা বৈজ্ঞানিকসকলে চন্দ্ৰৰ দক্ষিণ মেৰুত কিহৰ গৱেষণা কৰিব বিচাৰিছে। আহক গাইজ, আমি বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনে ক'বলৈ গ'লেতো চন্দ্ৰত গৱেষণা কৰিবলৈ বহুত বস্তু আছে, কিন্তু ইছৰোৰ বৈজ্ঞানিকসকলে প্ৰধানকৈ ৪টা বস্তুত গুৰুত্ব দিছে। প্ৰথমটো হ'ল পানী। চন্দ্ৰৰ দক্ষিণ ভাগত উল্কাপিণ্ডৰ ফলত সৃষ্টি হোৱা যিবোৰ ডাঙৰ খাদ আছে তাত প্ৰায় ১০ কোটি মেট্ৰিক টন পানী থকা বুলি আশংকা কৰা হৈছে। আশ্চৰ্যকৰ কথা এইটোৱে যে চন্দ্ৰৰ এইটো ভাগত কেতিয়াও সূৰ্যৰ পোহৰ নপৰে। দ্বিতীয়তে হ'ল চন্দ্ৰত থকা খনিজ দ্ৰব্যৰ অপূৰ্ব ভাণ্ডাৰ। চন্দ্ৰৰ মাটিত আৰু মাটিৰ তলত এমনিয়া, হাইড্ৰজেন, মিথেন, চিলভাৰ, মাৰ্কাৰী, ছডিয়াম আদিকে ধৰি বিভিন্ন মূল্যৱান খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে থকা বুলি কোৱা হৈছে, যাক ভৱিষ্যতে বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰা যাব। তৃতীয় কাৰণটো হ'ল আমাৰ সৌৰজগত, অৰ্থাৎ ছ'লাৰ ছিষ্টেমৰ সৃষ্টি কেনেকৈ হৈছিল তাৰ বিষয়ে জনা। কোৱা হয় যে চন্দ্ৰৰ দক্ষিণ মেৰুত বহু বছৰ ধৰি, বহু কোটি বছৰ ধৰি সূৰ্যৰ পোহৰ পৰা নাই, যাৰ ফলত তাত থকা বস্তুসমূহ আজিও তেনেকৈয়ে আছে যেনেকৈ চন্দ্ৰৰ সৃষ্টি হোৱা সময়ত আছিল। তাত থকা বস্তুবোৰ গৱেষণা কৰিলে নিশ্চয় কিবা নতুন কথা জানিবলৈ পোৱা যাব। চতুৰ্থ কাৰণটো হৈছে ভৱিষ্যতে কৰিবলগীয়া অধ্যয়নৰ বাবে চন্দ্ৰত এটি সুস্থ পৰিৱেশৰ সৃষ্টি কৰা। ভৱিষ্যতে তৰা, গ্ৰহ, নক্ষত্ৰ আদিৰ যি অধ্যয়ন আৰু গৱেষণা কৰা হ'ব, তাৰ বাবে চন্দ্ৰত এটি সুন্দৰ আৰু উপযুক্ত পৰিৱেশৰ সৃষ্টি কৰাৰ প্ৰয়োজন। আৰু এয়া সম্ভৱ হ'ব বৈজ্ঞানিক পদ্ধতি আৰু চন্দ্ৰত প্ৰচুৰ পৰিমাণে পোৱা খনিজ দ্ৰব্যৰ সঠিক ব্যৱহাৰৰ দ্বাৰা। গাইজ, আজিৰ ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল পালে, আৰু যদি গাইজ ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব যে ভিডিঅ'টো কেনে পালে। গাইজ, আজি এইখিনিতে, আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।